সকলোলৈকে মহাশিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেৱাদিদেৱ মহাদেৱে সকলোৰে ভাল কৰক। আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমানখিনি মৰম দিয়াৰ বাবে। আপোনালোকৰ কমেণ্টবোৰ পাই উৎসাহিত হওঁ, ভাল লাগে। এইদৰে লাইক কমেণ্ট কৰি থাকিব। প্ৰত্যেক দিনাৰ দৰে অফিচলৈ বুলিয়ে আহিলোঁ। অফিচৰ যিখিনি যাৱতীয় কাম আছিলে কৰি মেলি আজৰি সময়ত অকণমান ফ্ৰুটছ খাই পেলাই এখন উপন্যাস পঢ়ি আছোঁ। সন্ধিয়া আমাৰ ওচৰতে মহাশিৱৰাত্ৰি পাতিছে। আমাৰ তাত কালিয়ে পাতিলে আৰু কিছু ঠাইত আজি পাতিছে আৰু এয়া মহাশিৱৰাত্ৰিলৈকে যাবলৈ ওলাইছোঁ। লোকবিশ্বাস অনুসৰি আজিৰ দিনটোতে মা পাৰ্বতী আৰু মহাদেৱ শিৱই বিবাহ পাশত আবদ্ধ হৈছিল আৰু সেইবাবে আজিৰ দিনটোত মহাশিৱৰাত্ৰি হিচাপে পালন কৰা হয়। আৰু আন এক লোকবিশ্বাস মতে আজিৰ দিনটো সাগৰ মথতে যি বিষ ওলাইছিলে সেই বিষ আমাৰ দেৱাদিদেৱ মহাদেৱে পান কৰিছিলে, সেইবাবে তেখেতক নীলকণ্ঠ বুলিও কোৱা হয়। আৰু সেইবাবে আজিৰ দিনটোত এয়া মহাশিৱৰাত্ৰি পালন কৰা হয়। আমাৰ মহাশিৱৰাত্ৰি পূজাৰ এয়া প্ৰসাদ হৈ গ'ল, আমি খাই লওঁ দেই। হৰ হৰ মহাদেৱ।